আজি কোকৰাঝাৰ মিউনিচিপালিটিত ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে KMBয়ে খুব ধুনীয়া এটা আঁচনি লৈছে আৰু আজি সেই আঁচনিবিলাক ইয়াত ডিষ্ট্ৰিবিউশ্যনৰ এটা কাৰ্যসূচী লোৱা হৈছে। ইয়াতে আজি 350 মানে ৱাটাৰ ফিল্টাৰ আৰু 350 ইয়াত টাৰ্পলিন বিতৰণৰ যি ব্যৱস্থা, এই ব্যৱস্থাটো আমাৰ KMBৰ ফালৰ পৰা কৰা হৈছে। আজি আমি খুব আনন্দ উপভোগ কৰিছোঁ। ইয়াত আজি আমাৰ বিভিন্ন মানে হিতাধিকাৰীসকলে ইয়াত আহিছে। তেওঁলোকে ভাল পাইছে যে এই উদ্যোগটো কোকৰাঝাৰ মিউনিচিপালিটি বৰ্ডতে এই উদ্যোগটো ল'লে, তাৰ বাবে তেওঁলোকে KMBক ধন্যবাদ জ্ঞাপন কৰিছে। সঁচাকৈ এই আঁচনিটো ভাল পাইছে। কোকৰাঝাৰ যি টাউন, সেই টাউনটো আটক ধুনীয়া কৰিবৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ আঁচনি লোৱা হৈছে। যোৱা অসম চৰকাৰৰ পৰা পোৱা যি 9 কোটি টকা আছিলে, এই 9 কোটি টকাটো আমি বিধায়ক আৰু KMBৰ চেয়াৰপাৰ্চন আমি একেলগে মিলি পেলাই ইয়াত আমাৰ PWD আৰু KMBৰ ফালৰ পৰা ছাৰ্ভে কৰি বিভিন্ন আমাৰ যি 10টা ৱাৰ্ড আছে, এই 10টা ৱাৰ্ডৰ ৰাস্তা, কালভাৰ্ট, ড্ৰেইন আদি বনাবৰ কাৰণে আমি ইতিমধ্যে তালিকা আমি দিছোঁ আৰু এইটো টেণ্ডাৰো হৈছে। খুব সম্ভৱ ডিচেম্বৰৰ লাষ্ট নহ'লে জানুৱাৰী ফাৰ্ষ্ট উইকৰ পৰা এই কামবিলাক আমি কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। কোকৰাঝাৰ টাউনত এতিয়া কনভেনশ্যন চেণ্টাৰ হ'ব। ইয়াৰ কাৰণে মাটিও আবণ্টন দিলে BTC চৰকাৰৰ ফালৰ পৰা। হাব্ৰুবাৰী এই কনভেনশ্যন যি চেণ্টাৰ, সেই চেণ্টাৰটো কৰা হ'ব, য'ত 1500 জন মানুহ বহাৰ এটা কেপাচিটি আছে। আটক ধুনীয়া হ'ব। তেনেকুৱা বিভিন্ন আমাৰ এই আৰবান এৰিয়াত দিয়া যি অসম চৰকাৰৰ পৰা পোৱা যিবিলাক আঁচনি, BTR চৰকাৰৰ ফালৰ পৰা দিয়া যিবিলাক আঁচনি, এই কোকৰাঝাৰৰ 10টা ৱাৰ্ডত ভালকৈ আমি ইয়াত বিভিন্ন আঁচনি লৈ পেলাই আমি ইয়াত কাম কৰিবলৈ যত্ন কৰি আছোঁ। আৰু এইবিলাক হৈ যোৱাৰ পিছত কোকৰাঝাৰৰ চহৰৰ বিভিন্ন আমাৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক সমাধান হ'ব বুলি আমি আশা কৰোঁ। কোকৰাঝাৰ টাউনত আমাৰ কৃত্ৰিম বানপানী হয়, এই বানপানীটো কেনেকৈ সমাধান কৰিব পাৰে, তাৰ কাৰণে BTR চৰকাৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো মহোদয়েও এতিয়া বাহিৰৰ পৰা ইঞ্জিনিয়াৰ আনি পেলাই এটা বাস্তৱসন্মত ইয়াত মানে এই বানপানীটো নাইকিয়া কৰিবৰ কাৰণে বা সমস্যাটো সমাধান কৰিবৰ কাৰণে এটা মাষ্টাৰ প্লেন বনাই আছে। গতিকে আমি আশা কৰোঁ অহাবাৰৰ যিটো বানপানী, এই বানপানীটো আমি ৰোধ কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। চাওক, এই কথাটো আপোনালোকেও শুনি আছে, আমিও শুনি আছোঁ। তেখেতে নিজেও ব্যক্ত কৰিছে মই UPPLত যোগদান কৰিম বুলি। আৰু এই কথাটো লৈ পেলাই আমাৰ পাৰ্টিৰ হাইকমাণ্ড তেওঁলোকে চিন্তা চৰ্চা কৰি আছে, কেতিয়া কেনেকৈ ক'ত জইনিং কৰিব বা তেওঁ কি ইচ্ছা প্ৰকাশ কৰিছে, এই কথাটো লৈ পেলাই আমাৰ দলৰ শীৰ্ষ নেতাসকলে তেওঁলোকে আলোচনা কৰিছে। চাওক, তেনেকুৱা কোনো ধৰণৰ কথা হোৱা নাই। মই সিদিনাও কৈছোঁ, যিহেতু আমি UPPL NDAত আছোঁ আৰু NDA হিচাপে আমাৰ পাৰ্টিৰ যিটো লিষ্ট, এই লিষ্টটো ওলাব আৰু পাৰ্টিৰ নামো NDA হিচাপে ঘোষণা কৰা হ'ব। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि JD र'डजों नांजाबनाय सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ BM हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबु दं। आइ आफा मेडलाइफ BM हस्पिटालनि फेसिलिटिफोरानो जाबाय मेडिकेल लेबरेटरी, फार्मासि, पेडियाट्रिक्स, मेडिसिन, गाइनोलजी, डेन्टेल, इउर'लजी, डेन्टेल एक्सरे, प्ले एरिया, एक्सरे, सोनोग्राफि, OT, ICU, NICU एबा PICU आरो आइ आफा मेडलाइफ BM हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोनायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै थाना दंब्ला थाबैनो नोंथांनि देहाखौ फाहामथाय लानो क'क्राझार सहरनि सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ BM हस्पिटालाव गोख्रैनो फाहामथाय लाफैनो हागोन। आबुङै मिथिनो थाखाय 9101655430 एबा 8822688026 जानबुं नम्बराव खौरां लाहरनो हागोन।